আজি মই আপোনালোকক এটা ব্লাউজ কেনেধৰণে চিলাব পাৰি আপোনালোকৰ আগত দেখুৱাম আৰু এই ব্লাউজটোৰ কাটিংটো মই আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে ডেসক্ৰিপচনত লিংকটো থাকিব আপোনালোকে গৈ ভিডিঅ'টো চাব পাৰিব এইখন তলত দেখিছে নহয় লাইনিং কাপোৰখন আৰু এইখন কাপোৰ আৰু এইখন কাপোৰ জয়েন কৰিম প্ৰথমতে আমি এইডোখৰ জয়েন কৰিম এনেকুৱাকৈ জয়েন কৰি ইয়ালৈকে এইডোখৰলৈকে জয়েন কৰি ল'ম আৰু এতিয়া আমাৰ এইটো জয়েন কৰি হৈ গ'ল এয়া চিলাইছিলোঁ যে এয়া চিলনিটোৰ এনেদৰে কাট লগাম এইটো আৰু এটা কথা মন কৰিব যাতে কাটটোতে এই চিলাই গৈছিলোঁ এই চিলনিটো কাট খাই নাযায় তাৰ আগতে দেখিছে নহয় এইটো আৰু এইটো মোৰ চিলনিটো আৰু এইটো ইমান দুখতে কাটিব লাগিব চব মই এনেদৰে এটা 1 ইঞ্চ আঁতৰে এনেদৰে গোটেই ৰাউণ্ডটোত এটা কাট লগাই ল'লোঁ এই কাপোৰডোখৰ এই লাইনিং ফালে আনি দিব আনি এতিয়া আমি ইয়াৰ ওপৰে চিলাব লাগিব একেবাৰে কিনাৰত আমি চিলাইটো লগাই যাম ইয়াৰ পৰা 4 ইঞ্চ মান আঁতৰত আপোনালোকে কেঁচিয়া দি কাটি লৈছোঁ অকণমান দাগ এটা লগাইছোঁ আৰু ইয়াতে মই আৰু ওপৰলৈও সিমানে 4 ইঞ্চ মানৰ ওপৰত ব্লাউজৰ যে টেকিং থাকে সেই টেকিংটো দিম সূতাডাল অকণমান আগবঢ়াই দিছোঁ যাতে সূতাডাল ওলাই নাযায় ঠিক একেদৰে ইয়াতো দিম ইয়াতো মই এইটোৰ সাইজতে সমান সাইজত ইমানটোকে ধুনীয়াকৈ চিলাই ল'ম আৰু এতিয়া ইয়াতে আমি পটি এটা লগাম কঁকালৰ এনে পটিটো 2 ইঞ্চ হ'ব মই আৰু এইটো এনেদৰে এই কঁকালৰ পটিটো এতিয়া মই এনেকৈ তললৈ মেলি লৈ ইয়াতে চিলাই ল'ম আৰু এই কঁকালৰ পটিটো ভিতৰলৈ ভৰাই হাতেৰে ইয়াত চিলাম হাতেৰে চিলালে মেচিনেও চিলাব পাৰি কিন্তু হাতেৰে চিলালে দেখিবলৈ মই ভাল দেখোঁ সেইকাৰণে মই হাতেৰে চিলাওঁ এনেকৈ এয়া চব বাহিৰত এতিয়া দেখি নোপোৱা নগৈছে ব্লাউজৰ বেক সাইডটো ৰেডি হৈ গ'ল ইয়াতে এটা মই বৌ বনাই দিম এইকেইটা দাগ দি লৈছিলোঁ এই দাগকেইটা মই ওপৰত ৰাখিছোঁ আৰু এইখন হ'ল মেইন কাপোৰখন আৰু এইটো লাইনিং কাপোৰখন এতিয়া মই এনেকৈ জয়েন কৰি লৈছোঁ তাৰ পাছত মই এই দাগকেইটা দি লৈছিলোঁ যে এই দাগকেইটাত এনেকৈ ধৰি কিনে
ধুনীয়াকৈ চিলাই দিম। ঠিক তেনেদৰে এইডোখৰটো এগেইনষ্টৰ এনেকুৱা এটা পট্টি উলিয়াই লৈছোঁ, ইয়াত এনেকুৱাকৈ লগাই দিম। এইডোখৰ কাটোতে যাতে মন কৰিব যাতে এই ষ্টিচিংটো যাতে কাট খাই নাযায়। এয়া চাওক এনেকুৱাকৈ মই কাটি লৈছোঁ। মই ষ্টিচিংটো কৰি থোৱা আছিলে আৰু এনেকুৱাকৈ মই ভাঁজ কৰি দিম। এনেকুৱাকৈ ভাঁজ কৰি আৰু ইয়াৰ পৰা মাজত চিলাম যাতে এই কাপোৰখন এনেকৈ ওলাই নাহে। এক্সট্ৰাকৈ লগাই থোৱা কাপোৰখন মই এনেদৰে ভিতৰলৈ ভৰাই দিম আৰু এনেকৈ মই হাতেৰে চিলাই দিম। আৰু ইয়াতে হেণ্ড ষ্ট্ৰিচ কৰিলে দেখিবলৈ ধুনীয়া দেখে। 1.5 ইঞ্চ মানৰ এনেকুৱাকৈ কাপোৰ এডোখৰ লৈ ল'ম আৰু লাইনিং কাপোৰ এটা ছাইডত এনেকৈ ফল্ড কৰি ইয়াতে ষ্ট্ৰিচ কৰি ল'ম। তাৰ পাছত এই কাপোৰডোখৰ জইন নকৰোঁ, তাৰ অপজিট ছাইডটোৱে জইন কৰি দিম। ইয়াতে এনেকৈ চিলাই দিম। লাইনিং কাপোৰডোখৰ মই ভিতৰলৈ ভৰাই দিছোঁ। ইয়াতে দেখিবলৈ ভাল হোৱাকৈ মই দুটা চিলাই মাৰি লৈছোঁ, ইয়াত এটা আৰু ইয়াত এটা। 3.5 ইঞ্চ এনেকুৱাকৈ কাপোৰ এডোখৰ লৈ লৈছোঁ। লাইনিং কাপোৰডোখৰ নহয়, এইটো ব্লাউজৰ কাপোৰ আৰু এই ব্লাউজৰ কাপোৰডোখৰ এনেকৈ ফল্ড কৰি 1/2 ইঞ্চ ফল্ড কৰি এনেকৈ এই ব্লাউজৰ কাপোৰটো উল্টা কৰি লৈ উল্টা কৰি এইফালে 1/2 ইঞ্চ ওপৰলৈ মেইন ব্লাউজৰ পৰা অকণমান কাপোৰটো ওপৰলৈ উঠাই দিছোঁ। লেফট সাইডৰ বডিটো খতম হৈ গ'ল। তো সাইডে আমি ভোকটো চিলাম। সাইড আৰু এনেকৈ এই লাইনিং কাপোৰখন এনেদৰে পুৰা সম্পূৰ্ণ ভিতৰলৈ ভৰাই দিম। আৰু ইয়াতে হুকবোৰ লগালোঁ মোৰ ব্লাউজৰ ফ্ৰণ্ট পাৰ্টটো আৰু এতিয়া আৰু এইফালে এইটো হ'ল ব্লাউজৰ বেক সাইডটো। এতিয়া ব্লাউজটো এনেকৈ জইন কৰিম। এয়া ব্লাউজটো আৰু এতিয়া স্লিপটো চিলাই ল'ম। এই মেইন কাপোৰখনৰ লগত লাইনিং কাপোৰখন জইন কৰি লওঁ।
এতিয়া মোৰ এই স্লিপ দুটা মাজতে আৰু এনেকৈ মাজতে কাটি লৈছোঁ। স্লিপকেইটা এনেকৈ ল'ব, ভিতৰৰ যিডোখৰ লাইনিং কাপোৰডোখৰ ভিতৰত কৰি ল'ব আৰু মেইন কাপোৰডোখৰ বাহিৰত কৰি ল'ব। কৰাৰ পিছত আৰু ইয়াত যিটো মই এটা দাগ দিছোঁ কেঁচিৰে কাটি, ইয়াৰ পৰা ইয়ালৈকে এনেকুৱাকৈ ডাইৰেক্ট কাটি দিব। হাতখনৰ জেগাডোখৰত মানে অলপ ফুলি থাকে, তো সেই এনেকুৱাকৈ কাটি ল'লে মানে সেই ফুলি থকা সমস্যাটো নহয় আৰু ব্লাউজটো পিন্ধিবলৈও ভাল লাগে। আৰু এতিয়া এই হাতখন আমি গাৰ কাপোৰটোত লগাই দিম। ব্লাউজ স্লিপকেইটা এনেকৈ ব্লাউজত লগাই দিম। মই এইটো যিটো যেনেকৈ মাজতে দাগ এটা দিছিলোঁ কেঁচিৰে কাটি, এই দাগটো আৰু ইয়াত মাজত একেবাৰে মাজত ৰাখিব। আৰু যিটো মই এইডোখৰত অলপ বেছিকৈ কাটি দিছিলোঁ, এই বেছিকৈ কটাডোখৰ মাজত যেনেকৈ বেছিকৈ কাটি দিছিলোঁ নহয় জানো, এনেকুৱাকৈ এইডোখৰ কাটি দিছিলোঁ যে এইডোখৰ আগত থাকিব, ফ্ৰণ্টত থাকিব আৰু এইটো ছাইডটো বেকত থাকিব। আৰু এতিয়া মই হাতখন লগাই লওঁ। ঠিক একেদৰে মই এইটো স্লিপো লগাই ল'ম আৰু এনেকৈ ব্লাউজটো জইন কৰি ল'লোঁ। তাৰপিছত আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।